So guys, আজিৰ ভিডিওটো অলপ বেলেগকৈ কৰিব ওলাইছো কম্বলৰ তলৰ পৰা। আজি মোৰ 47 নম্বৰ দিন হয় আৰু মই আজি বেকৰ ৱৰ্কআউট কৰি আহিছো। ঠাণ্ডা বতৰ, বৰষুণ দি আছে, সেইকাৰণে লেপৰ তলত সোমাই লৈছো, লগতে ফেনখনো চলাই লৈছো। ফেন লৈ কম্বলৰ তলত শোৱাৰ মজাই বেলেগ। সো সেই মজাকে ল'বলৈও ট্ৰাই কৰিছো আজি আৰু সেই মজা আপোনালোকৰ লগতো শ্বেয়াৰ কৰিছো। সো আজি মাৰিলো মই বেকৰ এক্সাৰসাইজ। প্ৰথমে মাৰিছো ডেডলিফট আৰু ডেডলিফট আজি মই পিয়াৰ ব্ৰেক কৰিছো। একেখিনি ভিডিঅ'কে কিমান কৰি থাকিম, একেখিনি এক্সাৰসাইজকে আপোনালোকক কিমান দেখুৱাই থাকিম, সেইকাৰণে জাষ্ট ডেডলিফটৰ ভিডিঅ'টো কৰিছো। আজিৰ এই ভিডিঅ'টোত অকল ডেডলিফটৰ ৱৰ্কআউট ভিডিঅ'হে আপোনালোকে দেখি পাব, কেনেকৈ পিয়াৰ ব্ৰেক কৰিছো। তাৰ পাছত মই কি মাৰিলো এতিয়া মই ডাইৰেক্ট কৈ যাম আপোনালোকক। ডেডলিফট মাৰিলো টোটেল 5টা সেট, 5টা সেটেৰে গোটেইকেইটা নৰ্মেল সেট, কোনো ধৰণৰ ড্ৰপ নাই। একদম লাষ্টৰ চেষ্টটো মাৰিছো 200 কেজি বাৰ ৱেইট মিলাই। যোৱাবাৰ মাৰিছিলো 190 কেজি, এইবাৰ মাৰিছো 200 কেজি। সো ডেডলিফট মৰাৰ পাছত মই মাৰিলো মেচিন মিড্ৰৰ টোটেল 5টা সেটছ আছিলে। 5টা সেটছৰে 3টা আছিলে ৱাৰ্ম আপ সেট, তাৰ পাছত 2টা আছিলে ড্ৰপ সেট। তাৰ পাছত নেক্সট মাৰিলো মেচিন লেট পুল ডাউন ঠিক তেনেকৈ 4টা সেটছ আছিল টোটেল, তাৰে 3টা আছিলে আমাৰ ৱৰ্কিং সেট, লাষ্টৰ সেটটো আছিলে ড্ৰপ সেট। তাৰ পাছত মাৰিলো কেবলত বাৰ পুল অভাৰ, সেইটো হৈছে আইচলেশ্যন এক্সাৰসাইজ, তাত কোনো ধৰণৰ ড্ৰপ আমি ৰখা নাই, 4টা সেটছ তেনেকৈ মাৰিছো। তাৰ পাছত মাৰিলো মেচিন টি বাৰ ৰোত টোটেল 4টা সেটছ আছিলে। 4টা সেটছৰে 3টা আছিলে নৰ্মেল সেটছ আৰু লাষ্টৰটো আছিল ড্ৰপ সেট। ট্ৰেপিজিয়াছৰ আপাৰ পাৰ্টটো মাৰিছো, আপাৰ ট্ৰেপিজিয়াছত আমি মাৰিছো আজি মেচিনত মাৰিলো আমি, আৰু 5টাৰে গোটেইকেইটাই আপোনাৰ ড্ৰপ সেট আছিলে। তাত মাৰিছো আমি 50 কেজি আৰু তাৰ আধা 25 কেজি, 2টা 50 আৰু 25ত আমি ড্ৰপ মাৰিছো। তেনেকৈ কৰি টোটেল 5টা সেটছ উলিয়ালো। আৰু চেম ভিডিঅ' কিমাননো আপোনালোকে চাব সেই বুলি ভাবিয়েই ভিডিঅ'বিলাক একচুৱেলি শ্বুট কৰা নাই আৰু মুখেৰে কৈ দিছোঁ কি এক্সাৰচাইজ কৰিলোঁ। সো আৰু এতিয়া মোৰ অলপ ডাইটটো চেঞ্জ হৈছে, এতিয়া মই একেবাৰে ডিমটো কমাই দিছোঁ আৰু মাংসটো মোৰ আগতকৈ কমি গ'ল, আৰু অ'টছটো বহুত বেছি হৈ গৈছে। 400 গ্ৰাম অ'টছ লৈ আছোঁ। টোটেল মই কেলৰি লৈ আছোঁ 4800 ওচৰি। যিহেতু নেকি মই আগতে আপোনালোকক কৈছিলোঁ যে লাহে লাহে ডাইটটো বঢ়াই যাম আৰু 48 বা 4900লৈকে লৈ যাম বুলি। চ' এতিয়া মই 48 to 4900ৰ ভিতৰত আছোঁ। চ' এতিয়া আপোনালোকে ডেডলিফটৰ ভিডিঅ'টো চাওক। তাৰপিছত মোৰ ডেডলিফটে আছিল আজি ৱৰ্কআউটৰ ভিডিঅ' আৰু বেলেগকৈ ভিডিঅ' বনোৱা নাই। চ' ডেডলিফটৰ ভিডিঅ'টো লাষ্ট হ'ব, তাৰপাছত ভিডিঅ'টো শেষ হৈ যাব। আৰু মোৰ অলপ কাহ চৰ্দি জ্বৰ হৈ আছে, মূৰটো টিংটিঙাই আছে। টেবলেট খাইছোঁ যদিও ভাল পোৱা নাই। আৰু চ' আজিৰ ভিডিঅ'টো ইয়াতে ফিনিছ কৰিছোঁ। থেংক ইউ ফৰ মোৰ ভিডিঅ' চোৱাৰ বাবে। Hey!